তই ক'ত তলকে ঘূৰি ফুৰিছিলি তোক ৰাতিপুৱাৰ পৰা দেখাই নাই যে আৰু এই তই মই কেনেকৈ গ'ল তাক কল থোকা আনিবলৈ ক'লোঁ এতিয়ালৈকে সি দেখা শুনা নাই ক'ত গ'ল যাচোন যা তাক বিচাৰি আনকি কল থোকাৰ লগতে লৈ আহিবলৈ ক'বি তাক সোনকালে মোৰ জাক দিব লাগে পৰহিলৈ বজাৰ আছে বজাৰলৈ নিব লাগে কল থোকা তেতিয়াহে মই 2 টকা পাম তহঁতি খাবলৈ পাবি যা দেউতা মই তোমাক তাকে ক'বলৈ আহিছিলোঁ তই মোক ভূতে ধৰি নিলে বোলে ভাবিলে আৰু অলপ আগতে বোলে পিতু আৰু ঘটকচকো ধৰি নিলে বোলে আইচক্ৰীম বিকিবলৈ চোৰেলজনী আহিছিলে বোলে চোৰেলজনীয়ে কিবা যাদু মন্ত্ৰ কৰিবলৈ তাহাঁতকো ধৰি লৈ গ'ল বোলে আমি যাব লাগিব ৰমিয়ক মাতো ৰ'বা ৰমিয়ৰ লগতে গৈ পেলাই তাহাঁতক বচাবগৈ লাগিব নহ'লে এতিয়া বহুত দেৰি হ'ল নহয় কি হৈছে গমেই নাপাওঁ এতিয়াহে গম পাইছোঁ ৰমিয় তুমি যে ধৰি খেদিছিলা ৰাক্ষসজনী চোৰেলজনী তাই আৰু সেই দেউতাক দেখাব লাগিছিলে ভূতটো তাহাঁতি বোলে আমাৰ তইমকে পিতুকে আৰু ঘটকচকে ধৰি নিলে আইচক্ৰীম বিকিবলৈ আহিছিলে নে কি বোলে ব'লাচোন যাওঁ তুমি কিবা খবৰ পাইছা নেকি মই অলপ আগতেহে গম পালোঁ সেইকাৰণে মই জল্দি আহিছোঁ ব'লা যাওঁ তইমকে পিতুকে আৰু ঘটকচকে বচাবগৈ লাগিব সিহঁতি বা কেনেকৈ আছে সোনকালে যাওঁ ব'লা পিতু এই ৰাক্ষসকেইটা অলপ বেলেগ বুজিছ সিহঁতি ভয় নকৰে আগতকৈ অলপ পাৱাৰফুল হ'ল নেকি সিহঁতৰ পাৱাৰ বাঢ়ি গ'ল পায় আমাৰ ৰমিঅ' কিনি গ'ল জানো ৰমিঅ' গম পালে আহিব আৰু বা কি কৰিছে জানো বায়ে গম নাপায় নেকি মই আকৌ ঘৰত এনেই ওলাই আহিছিলোঁ অকণমান মই ঘৰত কৈ থৈ নাহিলোঁ সেইকাৰণে ঘৰত কৈ থৈ আহিব লাগে জানো আৰু তেল গৰম কৰিবলৈ কৈছে বোলে তেল গৰম কৰিলে মোক ফ্ৰাই কৰিব কৈছে আৰু তোকো ধৰি আনিবলৈ কৈছিলে বোলে তোকো ফ্ৰাই কৰিম এনেকৈ কৈছিলে এতিয়া কি কৰ বুজিছ তই মই এটা কাম কৰোঁ নহ'লে এই গুহাটো যে আছে সেইপিনে মুকলি দেখিছোঁ সেইপিনেদি আমি পলাওঁ ব'ল সেইপিনেদি পলালে আমি একদম হাবি গৈ পেলাই ঘৰ ওলামগৈ ভাল হ'ব নি কথাটো মই গম নাপাওঁ ন তৰোৱাল দেখিলে ভয় কৰিব বুলিহে চোৰেলজনীয়ে মই আহিছিলোঁ আৰু তই মই তোকচোন আগতেই ধৰি আনি থৈছোঁ আমি গমেই নাপাওঁ ভালেই হ'ল দে তই বাচিবি এতিয়া আমিও একেলগে বাচি পলাই যাব পাৰিম মই তোক টেকনিকবিলাক দেখাই দিম বাৰু ইয়াৰ টেকনিকত গ'লে তই মই গম পাইছ মৰিব লাগিব ই আগত আমাৰ তেলত ডাইৰেক্ট গৰম তেলতহে পেলাবগৈ তাতকৈ আগত আমি নিজেই বেলেগ বুদ্ধি খটাব লাগিব আৰু ৰমিঅ চাগে ইমান দেৰি খবৰ পাইছে সি আহিব নিশ্চয় আমাক বচাবলৈ ইয়াৰ বুদ্ধিৰ কাৰণে আজি মই ফচিলোঁ আৰু ভালেই হ'ল বাৰু এটা কাৰণে ফচিলোঁ দুইটা এতিয়া আমি গোটেইকেইটা একেলগে থাকিলোঁ পাৰিছোঁ নহ'লে তই মই অকলশৰীয়া হৈ থাকিলি তই তহঁতক মই আৰু কিমান কম যে মোৰ ভোক লাগিছে তহঁতি অথনিৰ পৰা কৈ আছোঁ যে ভোক লাগিছে সোনকালে মোক কিবা এটা ফ্ৰাই কৰি দে তই মই নেকি হিট ৰেডি আছে তাকতো ফ্ৰাই কৰি দিব পাৰ তেল গৰম কৰি হোৱাই নাই নি তোৰ ইমান দেৰি এনেকৈ কৰিলে কেনেকৈ হ'ব বছ ইহে কৈছিলে মোক যে তই মই আৰু পিতুক একেলগে ফ্ৰাই কৰিব লাগে পিতুক চোৰেল মাহীয়ে ধৰিবলৈ দাবুৱাই বোলে সেইকাৰণে মই লাহে কৰি আছিলোঁ আৰু তেলটো গৰম হৈ আছে বছ ই কোৱাৰ কাৰণে নহ'লে আপোনাক এতিয়া মই খাবলৈ দিবই পাৰিলোহেঁতেন আৰু এতিয়াও পটককৈ মই পিতুক ফ্ৰাই কৰি দিব পাৰোঁ পিতু খাবনে তই মোক খাবনে দুইটাই একেলগে ফ্ৰাই কৰি দিওঁ দুইটাকে একেলগে ফ্ৰাই কৰি দিছোঁ বছ আপুনি 2 মিনিট ধৈৰ্য থওক মই চব ৰেডি কৰি দিছোঁ পিতু আৰু ঘটুকাচ আৰু তই মই চাগে এই ঘৰটোৰ ভিতৰতে আছে দেই ৰমিঅ তুমি এবাৰ মাতাচোন তোমাৰ মাতটো দেখিলে সিহঁতি ভয় খাই পলাব নেকি মই আকৌ যাবই পৰা নাই অকলে ভয় লাগে যে তুমি যাব নোৱাৰিবা নহয় এইটো গুহাটো সৰু যে ময়ে মাতি চাওঁ ৰ'বা তই মই ভাইটি ক'ত আছ তই ভাইটি বা মাত হ'ব দেই বাহেত আহিছে ঠিকা নাই দেই মাতটো শুনা লাগিছে তহঁলি নাই বাৰু পিতু শুনিছোঁ ময়ো শুনিছোঁ এই বা নেকি এয়া তই মই এই ৰমিঅ আৰু বা আহিছে হ'ব বুজিছোঁ আমাক বচাবলৈ এতিয়াহে অলপ উশাহটো আহিছে ভালকৈ আমি এটা কাম কৰোঁ ওলাই যাওঁনে নাযাওঁ বাৰু অকণ আমি ৰখি থৈ ভূতকেইটা মাতটো শুনি আছোঁতো সিহঁতি বাটতে আছে পলাব নোৱাৰিম ভূতকেইটাক সিহঁতি ধৰি লওক বাহঁতে বাই আৰু সিহঁতি ৰমিঅ ন